হেল্ল' গাইজ, মই অৰ্চনা আৰু অৰ্চনা কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত বিলাহীৰ মিঠা ৰেচিপি এটা লৈ আনিছোঁ। তাৰ বাবে মই লৈছোঁ 3টা বিলাহী আৰু বিলাহীকেইটা ভালকৈ ধুই কাটি গুটিখিনি উলিয়াই লৈছোঁ। আৰু গুটিখিনি উলিওৱাৰ পিছত বিলাহীখিনি মই মিহি মিহিকৈ সৰুকৈ এনেকৈ কাটি লৈছোঁ। আৰু লগত লৈছোঁ মই এডোখৰ গুড়, আৰু গুড়খিনিও মই ভালকৈ মিহিকৈ কাটি ল'ম। আৰু এইফালে মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ, আৰু কেৰাহীখন গৰম হোৱা তাত মই 2 চামুচ ৰিফাইন তেল দি লৈছোঁ। ৰিফাইনখিনি গৰম হোৱাত কাটি লোৱা বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি অকণমান লৰাই ল'ম, আৰু বিলাহীখিনি অকণমান লৰাই লৈ তাত মই এতিয়া নিমখ এড কৰিম। নিমখখিনি এড কৰি মই বিলাহীখিনি ভালকৈ লৰাই সিজিবলৈ দিম। আৰু বিলাহীখিনি সিজি উঠা তাত মই গুড়খিনি এড কৰিম। গুড়খিনি এড কৰি পেলাই মই গেছৰ ফ্লেমটো ল' কৰি পেলাই ভালকৈ এইখিনি উতলিবলৈ দিম। আৰু উতলি যেতিয়া ডাঠ হ'ব তেতিয়া মই গেছটো অফ কৰি দিম। এয়া দেখিছেনে, ধুনীয়াকৈ উতলি আহিছে আৰু বিলাহীখিনি ডাঠ হৈ পৰিলে এতিয়া মই গেছটো অফ কৰি দিম আৰু কেৰাহীৰ পৰা এই বিলাহীখিনি নমাই ল'ম। আৰু দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে। এই বিলাহীখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সঁচাকৈ সিমানেই টেষ্টি হৈছে। এই বিলাহীখিনি আমি ভাতৰ লগতো খাব পাৰোঁ, আৰু নহ'লে বা আমি ৰুটিৰ লগতো খাব পাৰোঁ। মই কিন্তু ৰুটিৰ লগত খোৱাৰ কাৰণেহে বনাইছোঁ। আপোনালোকে যদি আজিৰ এই মোৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটি দবাই দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। আজিৰ ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। ধন্যবাদ।